এই সকলোবোৰতো সি আৰু ককাইকটো মিলিয়ে কৰিছে। শাস্তি কিন্তু পাব লাগিব ছাৰ। পুলিচত দি দিয়ে নেকি ছাৰ? কি বুলি ক'বা পুলিচৰ আগত? ৰাধাক সেন্দুৰ দিছে বুলি প্ৰমাণ আছে ৰাধাৰ হাতত। সি সেইজনী ছোৱালীক কোৰ্ট মেৰিজ কৰিছে। আৰু কোৰ্ট মেৰিজৰ আগত এই গন্ধৰ্ব বিবাহৰ একো ভেলু নাই, বুজিছা? ৰাধাই যদি কেছ দিয়ে নহয়, ওলোটাই কোৰ্টে ৰাধাক গালিহে পাৰিব ইমান দায়িত্ব জ্ঞানহীন বুলি। মোক না কোৰ্ট লাগে না প্ৰতিশোধ, এনেকৈ থাকিম মই। মাত্ৰ এটাই ৰিকুৱেষ্ট, মোক ভাল পোৱাৰ নামত হাৰাশাস্তি নকৰিব। কাৰো ভাল পোৱাই নালাগে মোক, না ককাই না সহকৰ্মী। অকলে থাকিম। ক কি? হ'ব, মই তোক কৈ আছো, কোনেও যাতে গম নাপায়। দাদা মই অলপ ওলাই যাওঁ। আকৌ কাক সেন্দুৰ পিন্ধাবলৈ যাওঁ? কি সুধিছো মই? কাক সেন্দুৰ দিবলৈ যাওঁ? কাক সেন্দুৰ দিবি তই? দাদা তই এইবোৰ কি কৈ আছ মই একো বুজিয়ে পোৱা নাই। তই একো বুজা নাই? ৰাধাক সেন্দুৰ দিছিলি? কি সুধি আছো মই তোক? ৰাধাক সেন্দুৰ দিছিলি? দিছিলো। এই মগজুটো কি আছে তোৰ? সেই ৰাধাৰ ছোৱালীজনীক তই সেন্দুৰ দি দিলি? ভাবিব পৰা ক্ষমতা অকণো নাই নহয় তোৰ? এতিয়া যদি এইটো কথা ৰবীন আৰু গৌৰীয়ে গম পায় কি হ'ব পাৰে এবাৰ ভাবি চাইছনে? নাটক কৰিব এতিয়া ৰাধাই, ঘৰ আহি ওলাবহি। তাৰ পাছত কি কৰিবি? সেইকাৰণে মই বেলেগক বিয়া নকৰাও বুলি কৈছিলো। মই আজিয়ে গৌৰীক সকলো কথা কৈ দিম। চুপ! এটা কথাও নকবি কাকো। চব মই চম্ভালিম। মুঠতে এইটো কথা ঘৰৰ বাহিৰ কেতিয়াও ওলাব নালাগিব। ৰাধা কোন গৌৰীয়ে কেতিয়াও জানিব নালাগিব। আপোনালোক ইয়াতে আছে? হ'ব। নালাগে, মোক সেৱা কৰিব নালাগে। মই সেৱা কৰিবলগীয়া মানুহ নহয়। নাৰ্ছিং হোমখন হ'লেহে তাৰ মনটো ভাল লাগিব। সি বেয়া পাই আছে, তাৰ নিজাকৈ একো ইনকাম নাই যে এতিয়া। সঁচাকৈ কিন্তু তেওঁ বহুত ভাল। এইবোৰ প্ৰেমত হৈয়ে থাকে। কত ল'ৰাই ফূৰ্তিতে সেন্দুৰ দিয়ে, মোকতো এবাৰ। এইবোৰত মোৰ কোনো আপত্তি নাই। তাই বিধৱা হ'লেও মই বোৱাৰী কৰিবলৈ সাজু আছো নহয়। আপুনি মুঠতে তাইক বুজাওকচোন। বুজোৱাটো হৈ যাব। এই বুজালেই নহ'ব নহয়, বুজোৱাৰতো খৰচ এটা আছে। কি কথা কয়হে আপুনি? আপোনাক দেখোন মই টকা দিয়ে থাকোঁ। টকা আহে, এইবিলাক হাতৰ অমলি খৰচ হৈ গ'ল। মোৰ হাতত টকা নাই দেই। তেনেহ'লে মোৰ ভতিজীজনীও নাই বুলি ধৰি লওক আৰু। এইটো কি পৰিলে? ঐ ৰ এইকেইটা মাৰিবি দেই মানুহ তহঁতে। কত অফাৰ আহি আছে ঘটনাটো জনাৰ পিছত। এনে চাকৰিটো হ'বলা কম ভাল। এই আপুনি বহক, মই আহোঁ। হেৰি, মই আপোনাক নিদিওঁ বুলি কোৱা নাই নহয় পইচা। মোৰ হাতত টকাটো খহে আছে। কি দিয়ক, বাকী 800 কাইলৈ দিব। আপোনাৰ ওপৰত মোৰ বিশ্বাস আছেতো, নথগে। কিন্তু আপোনাৰ ওপৰত যে মোৰ বিশ্বাস নাই। হৰি বিষ্ণু, লাষ্টত গৈ বদনামটো দি দিলেগে ন? আগৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, এইবাৰ কিন্তু কামটো ভালকৈ কৰি দিব লাগিব। সুদৰ্শনক ৰাধাৰ লগত বিয়া কৰাই দিম বুলি কোৱাৰ পৰা ৰাধাৰ নামটো ৰাম নাম লোৱা দি লৈ আছে। এই সুদৰ্শনটো কোন? মোৰ ল'ৰাটো আকৌ। নামটো ধুনীয়া, কিন্তু এই আপোনাৰ ল'ৰাটোক মই এবাৰো লগ পোৱা নাইহে আজিকালি। একেবাৰে দৰা সাজত চাব দিয়ক, ভাল পাব। কথাটো ভালেই কৈছে, কিন্তু এটা কথা, বিয়াখনত আকৌ মই বেছি টকা খৰচ কৰিব নোৱাৰোঁ দেই। নালাগে, মন্দিৰতহে পাতিম। আচ্ছা, এই ল'ৰাটোৰ ফটো একপি হ'ব নেকি? ৰাধাক দেখাব পাৰিলে ভাল আছিলোঁ। পিছে ইয়ে বৰ ট্ৰেজেডি কৰি আছে। ভাল ল'ৰা ফটো এখন পালে সোনকালে মনটো ঘূৰাবলৈ অলপ ভাল হ'ব। ৰ'ব দেখাইছোঁ। ভালেই দেখোন ল'ৰা, হৈ যাব কাম, বুজিছে আপোনাৰ? চিন্তা কৰিব নালাগে, খালি 800 টকাটো দিলেই হ'ল আৰু।
অ' ৰাধাই কিন্তু সুদৰ্শনক বৰ ভাল পায় দেই। তই কেনেকৈ জানিলি আকৌ? আৰে ডিউটিলৈ যাওঁতে সুদৰ্শন দা চিঞৰি যোৱা মই নিজেই শুনিছোঁ। বা চিনেমাৰ নিচিনা প্ৰেম দেখোন। বুজিছ, আমাৰ কপালতহে তেনেকুৱা প্ৰেম নহ'ল, বুজিছ। ঐ চিপ খাবি? খাবলৈ মনটো আছিলে, পইচা নাই নহয়। মই খুৱাম। ঐ মোৰ ভাগিন তিনিটাও আছে, সিহঁতলৈও লৈ যাব পৰাহেঁতেন। হ'ব মই কিনি দিম। তই খুব ভালো সুদৰ্শন। মই হিৰো। সুদৰ্শন ৰাধা পাভ যোৱা। হয় আকৌ। ব'ল ব'ল ব'ল। শুনাচোন, ওলাই যোৱা। অঁ ওলাই যাওঁ। ময়ো যাব লাগিছিলে ক'লৈ যোৱা? মৃত্যুঞ্জয় মন্দিৰলৈ। মৃত্যুঞ্জয় মন্দিৰলৈ? কিয়? সেৱা কৰিবলৈ? নহয়, মন্দিৰৰ ভিতৰত নোসোমাও। ছোৱালী এজনী বিচাৰিব লাগে। কোন ছোৱালী? নাম চাম নাজানো, এদিন মন্দিৰৰ সন্মুখতে লগ পাইছিলোঁ। ক'ৰ ছোৱালী? ওচৰৰে হ'ব চাগে, মই দেখিলেই চিনি পাম। কিয় লগ পাব খুজিছা সেইটোতো কোৱা। এনেই অচিনাকি ছোৱালীজনীক বিচাৰি। দাদালে বিয়া কৰাও বুলি ভাবিছিলোঁ। বাহ, ৰবিনৰ বাবে ছোৱালী চাইছা নেকি তুমি? অঁ দাদা, ছোৱালীজনী দেখি ইমান পচন্দ হৈছে, দাদাৰ সৈতে মিলিব। ময়ো ঘৰত নাই, দাদাক বিয়া পাতি নিদিলে সি ভালদৰে খোৱা বোৱাই নকৰিব। জানো নহয়, অকলে থাকিলে বেয়া বস্তুহে খোৱা হয়। মই থকা বুলি ভয়তহে নাখায়। ময়ো খোৱা দেখিলে ভুকুৱাই দিওঁ নহয়। আপুনিও নাখাব। সঁচাই, বেয়া বস্তু খালে বেয়া হয়। হ'ব বাৰু, নাখাওঁ। পিছে ছোৱালী যদি কোন সেইটো কোৱা, এসপ্তাহৰ ভিতৰতে তাৰ বিয়া পাতি দিম। চিনি নাপাওঁ। কি? মানে দেখিছোঁ ছোৱালীজনীক, কিন্তু কি নাম, ক'ত ঘৰ নাজানো। মৃত্যুঞ্জয় মন্দিৰ যোৱাতে লগ পাইছিলোঁ। কথা বতৰাবিলাক বৰ ধুনীয়া। দাদাৰ সৈতে মিলিব। এনেকৈ মানুহ বিচাৰিব নোৱাৰে, বাদ দিয়া। কিয় বাদ দিব? তই এটা কাম কৰ, তই গৌৰীক লৈ পেলাই মৃত্যুঞ্জয় মন্দিৰলৈ যা। ময়ো অলপ খবৰ কৰোঁ, ওচৰৰ ছোৱালী হ'লে পাই যাব পাৰোঁ। অঁ, বিয়া বোলে সংযোগতে হয়। দাদাৰ লগত যদি তেওঁৰ সংযোগ আছে, তেতিয়া তেওঁক বিচাৰি পামেই। ধুনীয়া কথা ক'লা। বুজি যা, লৈ যা তাইক। মই নিজৰ ইচ্ছাতে পিন্ধিছোঁ দে এইযোৰ সাজ, তোমাৰ ইচ্ছাত পিন্ধিছোঁ নাজানো। তুমি বিষ পান কৰি নীলকণ্ঠ হৈছা আৰু মই বিষ পান কৰি বিধৱা হৈছোঁ। তুমি কষ্ট সহিব পাৰা আৰু মই কষ্ট সহিবলৈ কষ্ট কৰিব লাগে বাবেই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ দৰে কেনেকৈ সাহসী হ'ম তাকে শিকিবলৈ আহিছোঁ। কথা দিছোঁ, সদায় আহিম তোমাৰ ওচৰলৈ। তোমাক চাই চাই কষ্ট পিবলৈ শিকিম।